Rajan, mau masuk. Hot, red. আমাৰ বিদ্যালয়ৰ যুৱসকলে ক্ৰিকেট খেলিছে। এয়া বলিং কৰিছে পবিত্ৰ নাথে আৰু বেটিং কৰি আছে আমাৰ ধনমণি চহৰীয়াই। এয়া অভাৰ দ্বিতীয়টো বল, সুন্দৰ বল। এইটো টিঙত পৰিল, টিঙত পৰাৰ লগে লগে আউট ঘোষণা কৰা হৈছে। ইয়াৰ পিছৰ বেটছমেন আহি আছে। এয়া চিৰঞ্জীৱ কলিতাক বল কৰিব আকৌ পবিত্ৰ কুমাৰ নাথে। এয়া পবিত্ৰ কুমাৰ নাথৰ বল চিৰঞ্জীৱ কলিতালৈ। সুন্দৰ বল ষ্টাম্প আৰু ভৰিৰ মাজেৰে পাৰ হৈ গৈছে। এয়া সুন্দৰ, অলপ বাহিৰত গ'ল এইটো, তথাপি হোৱাইট বল বুলি ক'ব নোৱাৰি, ভয়ংকৰ হোৱাইট বুলি কৈছে কেপ্টেইনে। এয়া তৃতীয়টো বল অভাৰৰ, সুন্দৰ বল, অলপ শ্ল' বল দিছে যাতে সোনকালে আউট হয়। কেমেৰামেন ধুনীয়াকৈ বেটিং কৰি গৈছে এইমাত্ৰ। এয়া সুন্দৰ বল। এয়া আমাৰ মাজত আছে আমাৰ বিদ্যালয়ৰ ক্ৰিকেট দলৰ কেপ্টেইন মৃণাল কুমাৰ নাথ। মই তেখেতৰ অনুভৱ জানিব বিচাৰিছোঁ এই খেলখন সম্পৰ্কে। এয়া কিপিঙৰ দায়িত্বত আছে। এয়া প্ৰায়ে ক্ৰিকেট খেলোঁ, এইটো ভাল লাগিছে। আমাৰ গোটেই য়ং ষ্টাফ আছে। ময়ো আছোঁ, নিশ্চয় আছোঁ। আমাৰ প্ৰিন্সিপাল ছাৰো আছে, তেওঁ এবাৰ আহি গৈছে। আমাৰ এই ধৰণৰ পৰিৱেশটোৱে আচলতে আমাৰ ল'ৰা ছোৱালীক যাতে উদ্বুদ্ধ কৰে, সেইকাৰণে আমি খেলি আছোঁ। বঢ়িয়া বল। আমাৰ আন এগৰাকী অতিথ এয়া আমাৰ হিতেশ্বৰ কুমাৰ নাথ। তেখেতৰ এই সম্পৰ্কত এটা মনোভাৱ ব্যক্ত কৰাৰ কাৰণে আহ্বান জনাইছোঁ ক্ৰিকেট খেল সম্পৰ্কত। নিশ্চিতভাৱে আপোনাৰ অনুভৱ নিশ্চয় সকলোকে নমস্কাৰ। কথাটো হ'ল আমি শিক্ষকসকলে যে ক্ৰিকেট খেলোঁ বা খেল খেলোঁ, এইটো দেখা পাই যাতে ল'ৰা ছোৱালীসকল অনুপ্ৰাণিত হয়, তেওঁলোকে যাতে খেলৰ প্ৰতি আগ্ৰহী হয়, সেইটো দেখাবৰ কাৰণে আমি নিজে হাতে কামে খেলিবলৈ লৈছোঁ। লগতে আমাৰ স্বাস্থ্যৰ উন্নতি হ'ব বুলি ভাবিছোঁ, মনৰো আমাৰ উন্নতি হ'ব বুলি ভাবিছোঁ। সেইকাৰণে আমি এনেকৈ সদায় প্ৰায়ে আমি খেল খেলোঁ। আৰু আজি বিশেষকৈ আমাৰ এটা ভাল লাগিছে যে আমাৰ ৰিতু ডেকা ছাৰেও ইয়াত অংশগ্ৰহণ কৰিছে, আমাৰ প্ৰিন্সিপাল ছাৰেও নহয় ফিল্ডত অংশগ্ৰহণ কৰিছে। আমি সহায় কৰিব। নিশ্চয়, ধন্যবাদ। খেলে এটা নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ প্লেয়াৰ চিৰঞ্জীৱ কলিতা এইমাত্ৰ আউট হ'ল। এইবাৰ বেটছমেন কোন আহিব? আউট হোৱা নাই, এইটো এটা মানে ভুলক্ৰমেহে এইটো আউট বুলি কোৱা হ'ল। এই আমাৰ বলাৰ আছে পাৰ্থপ্ৰতিম নাথ, তেখেতেও মনোভাৱটো এটা বাক্যত বা দুটা বাক্য কৈ বহুত ভাল লাগিছে। এনেদৰে আমি আজৰি সময়খিনি গোটেই শিক্ষকে মিলি কটাই আছোঁ। ঠিক আছে। ইনামুল আছে আমাৰ মাজত। ইনামুল মণ্ডলৰ এটা কেচ মিছ কৰিলে আমাৰ কেপ্টেইন মৃণাল কুমাৰ নাথে। একো নাই, তেওঁ অলপ এক্সাইটেড কৰি আছোঁ আমাৰ ফিল্ডিংটো ভাল কৰাৰ কাৰণে। ধন্যবাদ। এই আমাৰ মাজত আছে ধনমণি শইকীয়া। আমি ধনমণি শইকীয়াৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। ধনমণি শইকীয়াৰ মনোভাৱ আমাৰ আগত ব্যক্ত কৰক। মোৰ মনোভাৱ অতি সুন্দৰ। ইয়াত ছাৰসকলৰ লগত খেলিব পাই নথৈ আনন্দিত হৈছোঁ। অৱশ্যে তাৰ মাজতে আমাৰ ভুল ত্ৰুটি হৈ আছে। বহুত দিনৰ মূৰত প্ৰেক্টিচত নামিছোঁ আমি। আমি এটা ক্ৰিকেট টিম এটা বনাব চেষ্টা কৰি আছোঁ এই ষ্টাফৰ পৰা, যাতে অন্য ঠাইতো অংশগ্ৰহণ কৰি। ধন্যবাদ। এইটো খুব ভাল বিষয়। কম্পিটিশ্যন অংশগ্ৰহণ কৰিব লাগে, তেতিয়াহে আচলতে ভুল ত্ৰুটিবোৰ ভালদৰে ধৰা পৰে। এইটো হয়। আচ্ছা, আমাৰ বেটছমেনৰ সৈতেও আমি কথা পাতিবলৈ প্ৰয়াস কৰিম। আমাৰ বেটছমেন হিচাপে আছে ধনমণি কলিতা। চিৰঞ্জীৱ কলিতায়ো তেওঁৰ মনোভাৱ হিচাপে দুই এটা বাক্য কওক আমাৰ। নমস্কাৰ। আচলতে বহুত দিনৰ মই এনেকুৱাই খেলিব পাই বহুত ভাল লাগিছে, আৰু মই আউট কৰিব পৰা নাই অৱশ্যে। ঠিক আছে, ধন্যবাদ। গোটেইখিনি খেলুৱৈলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তথাপি আমাৰ মাজত এগৰাকী খেলুৱৈ ৰৈ গৈছে, এই আছে ফোনত ব্যস্ত আছে। তথাপিও আমাৰ পবিত্ৰ কুমাৰ নাথৰ মনোভাৱো আমি জানিবলৈ চেষ্টা কৰিম। এয়া আমাৰ মাজত আছে পবিত্ৰ কুমাৰ নাথ ব্যস্ত আছে, তথাপি ইয়াৰ মাজত এই ক্ৰিকেট খেল সম্পৰ্কে দুআষাৰ বক্তব্য ৰাখিব লাগিব। আপোনালোকলৈ নমস্কাৰ।
আমাৰ এই খেলটো খেলিছোঁ এইটো কাৰণে ল'ৰা ছোৱালীবিলাকে যাতে আমাৰ এই খেলৰ পৰা শিকি কিছু মানে খেলাৰ কাৰণে আগ্ৰহী হয় সেইটো কাৰণে আমি এই খেলখন খেলিছোঁ। গতিকে এয়া মই গোটেই কামখিনি কৰি আছিলোঁ, মই ৰিভিউ দেখা, মই নিজে ইয়াতে আছোঁ। নমস্কাৰ। গতিকে আমাৰ আজিলৈ মই ভিডিঅ'টো সামৰিব বিচাৰিছোঁ।